নতুন এটি মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আইতা শুনো মই আহিছোঁ মৰাণলৈ বুলি। মৰাণলৈ অহা কাৰণটো হৈছে মোৰ আইতাৰ ককাইক ঢুকালে, মানে ককাদতি ঢুকালে। আজি তেখেতৰ শ্ৰাদ্ধ আৰু আহি আমি মৰাণ পালোহি। মৰাণতে কিবা এটা লৈ লওঁ বুলি সোমালোঁ। আপোনালোকৰ বাৰু চাহ বাগানবোৰ প্ৰিয়নে? মোৰ কিন্তু বহুত প্ৰিয়। চাহ বাগানৰ একা বেকা ৰাস্তাই আহি আমি ককাদতিৰ ঘৰ পালোহি আৰু আমি আহি পোৱাৰ পাছতে সকলোৱে সেৱা ল'লোঁ। তাৰ মাজতে ভাবিলোঁ ময়ো এনাই ঘৰৰ পৰা পাক এটা মাৰি আহোঁগৈ আৰু আকৌ বাগানৰ একা বেকা ৰাস্তাৰে মাজে আমি আহি পালোহি এনাই ঘৰ। মোৰ এনাই ঘৰ একেবাৰে ওচৰত, মানে আইতাৰ ঘৰ আৰু মোৰ এনাই ঘৰ। মামাহঁতে গম পায় মই আহিছোঁ বুলি, কিন্তু এনাই গম নাপায়। পোনেই গৈ এনাই কাষতে বহিলোগৈ আৰু এইফালে মোৰ এনাই একেবাৰে খিনাই মিনাই অৱস্থা নাইকিয়া হ'ল আৰু পোনেই গৈ এনাইৰ লগতে দুআষাৰমান পাতিছোঁগৈ। এনাই কিন্তু কথাবোৰ পাহৰি যায়, পুনৰ একেটা কথাকে সোধে। আৰু আজি এই ভিডিঅ'টোতে মই সম্পূৰ্ণখিনি দেখুৱাটো সম্ভৱ নহয়। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ